গেল দে চব পানী টুটি গেল। বাৰীৰ পিছফালে থকা খেতিখিনি গেল দে চব পানী টুটি গেল। ৰোৱা কইঠাখিনি সজা লাগি উঠিলি মাত্ৰ আহিল না পয়া লগা বানপানীডাল গেল দে চব পানী টুটি গেল। যোৱা পহিলা বহাগত খালটোত কেইটামান মাছৰ চানা দিছিলোৱে তাকো গেল দে চব পানী টুটি গেল। চৰকাৰক কৈ কৈ কিবাকে ৰাস্তাটোত 2 গাড়ী শিলবালা ফেলছিলো তাকো গেল দে চব পানী টুটি গেল। পানী কমবা আজি 8টা দিনেই পাৰ হল, এতিয়াও ঘূৰি অহা নাই মানুহৰ মুখত সেই হাঁহিৰ থল। কাঞ্চাৰ বোলে কিবা টাইফয়েড হৈছে, বেছি মাছ মাৰলাৰ কাৰণে নেকি। গাঁৱৰ মূৰত কিবা বোলে বান আছে, চৰে হাতো দূৰৰ কথা মানুহৰো বোলে হাগেনি বাটেনি আৰম্ভ হৈছে। দুখ কৰিবাক লাগি এইটো কোনো নতুন কথা নহয়, জন্ম হোৱাৰ পৰাই দেখছো অসমৰ বানপানী। বহুতবাৰ শিবিৰ খাটপাও গেছলো নাও ভেলত উঠি, শুকনো চিৰা গিলা ঠিয়া গলত দেও গিলবাক লাগি এক ঢোক ভাল পানী নাপাও। গেল দে চব পানী টুটি গেল। গাঁওখনৰো খাল খেতি সাগৰ হৈ গেল। গেল দে চব পানী টুটি গেল।